মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এইফালে কলপাত আৰু এয়া নাৰিকল আৰু আজি শাওনৰ 4 নম্বৰ সোমবাৰ আৰু আমাৰ গাঁৱতে এটা শিৱ মন্দিৰ আছে, তাত এখন শৰাই দিম আৰু মই যিহেতু বলবম কৰি আছিলোঁ আৰু ধুনীয়াকৈ শৰাইখন দিওঁ আৰু অকণ আপোনালোককো দেখাওঁ। তেনে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া ধুনীয়াকৈ ওলালোঁ আৰু ধুনীয়াকৈ যোগাৰবোৰ হ'ল লাহে লাহে আৰু এতিয়া ধুনীয়াকৈ মন্দিৰত যাওঁ, মন্দিৰত গৈ ধুনীয়াকৈ শৰাইখন দিওঁগৈ। বৰষুণ ৰাস্তাত পূৰা পানী ৰখি গৈছে। আৰু গাইছ এইটো আমাৰ মন্দিৰ আহি পাই গ'লোঁ, এইটোৱে আমাৰ শিৱ মন্দিৰ। আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই এইফালে শৰাইখন ধুনীয়াকৈ সজাই দিলোঁ আৰু এয়াই ধুনীয়াকৈ শৰাইখন দিলোঁ। আৰু আজিৰ পৰা শাওনৰ লাষ্টৰ সোমবাৰ যিহেতু এখন শৰাই দিলোঁ শিৱ মন্দিৰত, এয়া ধুনীয়াকৈ বুট দিছোঁ এয়া। আৰু এয়া প্ৰসাদ ধুনীয়াকৈ আমি খাইছোঁ। এতিয়া আমি ধুনীয়াকৈ মন্দিৰৰ পৰা ঘৰলৈ গৈ আছোঁ